সো ফ্ৰেণ্ডছ কাহিনীটো বলক এতিয়া আৰম্ভ কৰোঁ আমাৰ। সো গাটো চাগে নৰম হৈ যায় চাগে বহুত মাল लेकिन सुन के अच्छा लगा। মানে बहुत मौत खाए आरो। हेलो वेलकम टू माय फेसबुक चैनल। तो फ्रेंड्स आप लोग अभी देख सकते हैं अभी हम एक जगह में है और इस जो जगह तो वैसे हमारे यार এটা ফাঁসি লগা এখন ঘর মানে বহুত অদ্ভুত ভূত আছে নে কি আছে নাজানো বাট আহিছোঁ এইখিনি ঘৰত মানে কি ক'ম আপোনালোকক বস্তু এটা দেখাই আছোঁ মানে মোৰ হাতত এটা বহুত বিশাল ডাঙৰ মহ এটা বহিছে আপোনালোকে চাবনে अच्छा বলক দেখাই আছোঁ ইমান ডাঙৰ বিশাল প্ৰকৃতিৰ এটা মহ মোৰ হাতত বহি পূৰা মানে 1.5 কেজিমান তেজ খাই দিছে। লাহেকৈ খেদি দিওঁ গুচি গ'ল আৰু আহক এটা কাহিনী আপোনালোকক শুনাও আজি মোৰ ফালৰ পৰা মানে কি ক'ম ধামাকা বৰষুণ দি আছে বৰষুণত মানে কি ক'ম ঘৰত বহি থাকি মানে আমনি পাই গৈছোঁ তাৰপাছত মানে ভাবিলোঁ ক'ত যাম মানে বহি থাকিলেও ভাগৰ লাগিছে শুই থাকিলেও ভাগৰ লাগিছে আকৌ মানে কি ক'ম এনেকুৱা বৰষুণ দিছে আকৌ মাজতে ৰ'দো দি আছে আকৌ গৰমো লাগি আছে তাৰ কাৰণে মানে উপায় নাই আজি গেঞ্জি পিন্ধি লৈছোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी আৰু এতিয়া ভাবিলোঁ যিয়ে দিয়ক দি থাকক এতিয়া আপত্তি নাই बाबू तेरा तो गेम बजाना पड़ेगा। তো গতিকে এইফালে আহিলোঁ এয়া এটা চাব পাইছে চাংঘৰ কিমান সুন্দৰ লাগিছে দেখিবলৈ মানে ঘৰটো ধুনীয়া লাগিছে চাবলৈ ইয়াৰ এটা কাহিনীটো মই যিটো শুনাম বুলি কৈছিলোঁ যে ইয়াত ফাঁচি লাগি মৰিছিল মানুহটো চ' কেনেকুৱা মৰিছিলে তাৰ বিষয়ে অকণমান আপোনালোকক জনাই দিওঁ আৰু আমাৰ ভিডিঅ'টো আজি ইয়াৰ পৰাই কণ্টিনিউ কৰি থাকক ঘৰ দেখা পাইছে আৰু এটা ঘৰ দেখাই আছোঁ আপোনালোকক এই মাজতে চাওক আপোনালোকে বাঁহৰ বেৰ লগাই থোৱা আছে ঘৰখন তাত আগত তাত থাকিছিলে তাৰ পাছত আমাৰ এইখিনিতে এটা ঘৰ বনালে ঘৰ বনোৱাৰ পাছত চাংঘৰ বনাই দিলে ধুনীয়াকৈ থকা মেলা সিহঁতৰ চলি আছে বুঢ়া বুঢ়ী দুজনৰ তাৰপাছত এদিন কাজিয়া লাগিলে বুঢ়া আৰু বুঢ়ী চাগে তাৰপাছত বুঢ়ীটো খং কৰি ইফালে ওলাই গুচি গ'ল বুঢ়াটো পাছফালৰ পৰা মাতিছে বুঢ়ীটো খঙত মানে কৈছে যে মই আজি ঘৰলৈ নাযাওঁ তো তাৰপাছত বুঢ়া এটা কি কৰিলে লাঠি এটা লৈ পিনি দৌৰি গ'ল যে আজি বুঢ়ী কেলৈ তই ঘৰলৈ নাহ তোক মাৰি পেলাম তাৰপাছত কাহিনীটো ইমানো দেখিলোঁ আমি ফাঁচি লৈ পিনি মৰিলে ঘৰত কিন্তু যে এনেকুৱা তেনেকুৱা হ'ল বুঢ়া বুঢ়ী কাজিয়া লাগিলে কাজিয়া লগাৰ পাছত বুঢ়ীটো গুচি গ'ল বগানত তাত সিহঁতৰ ফেমিলি আছে ল'ৰা ছোৱালী তাৰ ঘৰত থাকিলে এছ ৰখি ৰখি মানে হাত বিষাই গৈছে চ' এক কাম কৰোঁ ইয়াত ধুনীয়াকৈ বহি লওঁ সিহঁতে চকী এটা বনাইছিলে বাঁহৰ ধুনীয়াকৈ চ' ইয়াতে বহি এতিয়া ভিডিঅ'টো আৰু কাহিনীটো কওঁ আপোনালোকক বুঢ়াৰ ঘৰ আছিলে কদম চ' বুঢ়াই ক'লে মই কদম গুচি যাওঁ বুঢ়া বুঢ়ী যিটো কাজিয়া লাগিলে লগাৰ পাছত বুঢ়ীও মানে নামানে বুঢ়াও মানে নামানে তাৰপিছত দুটাক কি কৰিব তো বুঢ়াই ক'লে মই কদম গুচি যাওঁ বুঢ়ী তই যি কৰগৈ তো সেই বুলি কৈ পিনি বুঢ়াটো গুচি আহিলে এইখন ঘৰত অহাৰ পাছত বুঢ়ীটো ভাবি চাগে বুঢ়া চাগে কদম গুচি গ'ল তো বুঢ়ী আৰু এইখন ঘৰলৈ নাহিলে দুদিন নাহিলে দুদিন ধৰি লওক দুদিন নাহিলে নহাৰ পাছত বুঢ়াই কি কৰিলে ফাঁচি লগালে ঘৰত ফাঁচি লগা জেগাখিনি বলক আপোনালোক দেখাই আছোঁ ধুনীয়াকৈ और अगर तुम लोग नए हो तो सब्सक्राइब करो। ইফালৰ পৰা এনেকুৱা চিধাকৈ আহিব আহি পিনি এয়া চিৰি এটা পাব RCC চিৰি এইবিলাক খেটেক 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 উঠি গ'লোঁ উঠি যোৱাৰ পাছত এইফালে ইয়াত দৰ্জা খোলা আছে এইবিলাক বন্ধ কৰা একো চিষ্টেম নাই চ' এইখন হৈছে ঘৰ আপোনাৰ এই মাজত যিটো চাব পাইছে একদম এই টপ 10ত ৰছী লগালে ৰছী লগাই ইয়াৰ পৰা কিবা টুল চকী বুলি দি দিছিলে দি পিনি পাছত বুঢ়াটো আৰু মৰি থাকিল তাৰপাছত আকৌ এই ঘৰখনৰ পৰা লাহেকৈ এইফালে ওলাই গুচি নামি আহিব ইফালে আকৌ এই চিৰি দি ফটক 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 নামি আহিলোঁ আকৌ ইয়াত বহিলোঁ ধুনীয়াকৈ কৈ আছোঁ বুঢ়াটো মৰাৰ দুদিনমান হ'ল দুদিনমান হোৱাৰ পাছত ফাঁচিত যিহেতু লটকি আছিলে মানে পানী খাই থকা মানুহটো চ' গাটো চাগে নৰম হৈ যায় চাগে বহুত মানে বহুত মদ খায় আৰু তাৰপাছত দুদিনমান যোৱাৰ পাছত ধৰক যেতিয়া ফাঁচিত লটকি থকা মানুহটো মানে গাটো মানে পুৰা কিবা এটা গোন্ধ ওলাই গৈছে ন বহুত ভয়ানক গোন্ধ মানে আৰু কি ক'ম মানে সহ্য কৰিব নোৱাৰা গোন্ধ এটা ওলালে তাৰপাছত বুঢ়ী আহিলে আকৌ এই ঘৰখনলৈ সেই দুদিন পিছত বুঢ়াটো মৰিলে দুদিন হ'ল দুদিন পিছতহে ঘৰলৈ আহিলে আহি পিনি দৰ্জাটো খুলি পিনি চালে যা বুঢ়া চেচ বোলে লটকি আছে দৌৰি চিধা আপোনাৰ এই পুলিচ থানা আছে পুলিচ থানাত গৈ পিনি পুলিচসকলক ক'লে যে এনেকৈ তেনেকৈ কথা ঘটনা হ'ল আমাৰ বুঢ়াটো ফাঁচি লৈ পিনি মৰিলে চ' ফাঁচি লৈ মৰাৰ পাছত পুলিচ আহিলে দুটা গুচি আহিলে আহি পিনি পিছত ইয়াতে দেখা পালে যে এইটো ঘৰৰে মানুহ আছিলে চ' বুঢ়াটো মৰিলে তাৰপাছত ইয়াক ফাঁচিৰ পৰা খুলিলে পুলিচে খুলি মেলি পষ্টমৰ্টম কৰিবলৈ লৈ গ'ল
লোৱাৰ পাছত আপোনাৰ পষ্টমৰ্টম কৰি পিনি লৈ ঘূৰি আহোঁতে আকৌ 4 দিন হৈ গ'ল। 4 দিন হোৱাৰ পাছত মানুহ এটাৰ মানে কি থাকিব আৰু দেশত একো নাই। যদি পষ্টমৰ্টম কৰিলে কাটি ছিঙি মিলি কিবা কিবি ৰাখি দিলে আৰু যি ৰাখিব লাগে। তাৰপাছত মানে মানুহটো ইমান বেয়া মানে গেছ এটা হৈ গৈছে, এইটো মানে কিবা এই ফক্স চেণ্টৰলৈকে এটা আছে স্প্ৰে তেনেকুৱা মাৰি মাৰি মানে মানুহটোক আমাৰ এইফালে এম্বুলেঞ্চত আনি পিনি থৈ গ'ল। তাৰপাছত সিহঁতক কবৰ দিছে। মই গৈছিলোঁ লগত মাটি দিবলৈ। বেছি সিহঁতৰ পৰিয়ালৰ মানুহ ইমান নাছিলে, ঘৰৰ ওচৰীয়া চুবুৰীয়া আছিলে বুলি আৰু নানা বুলি মাতি আছিলোঁ। তাৰ বাবে ভাবিলোঁ এইফালে পঁচিছে যিহেতু তেতিয়া গ'লোঁ আৰু গৈ পিনি মাটি চাটি দি আহিলোঁ ওচৰত থাকি। আৰু কাহিনীটোৰ মানে ইমানেই আছিলে। চ' বলক আৰু আমাৰ বুঢ়াৰ কবৰটো কোনখিনিত আছে অকণমান আপোনালোকক মই বেক কেমেৰা দি জুম কৰি দেখাই আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই লওক। আৰু এইয়াই আমাৰ বুঢ়া থকা জেগাখিনি। এই কলগছজোপা যিটো দেখা পাইছে আপোনালোকে, এই কলগছজোপাৰ তলতে এইফালে কবৰ খান্দি থৈছিলে, তাতে মানে আৰু বুঢ়াক শেষ নিশ্চয়। এইটো ভিডিঅ'ৰ যোগেদি এটা কথা ক'ব বিচাৰোঁ, জেনেৰেশ্যনত যিবোৰ ল'ৰা ছোৱালী আছে আজিকালি প্ৰায় এনেকুৱা ফাঁচি লোৱা ঘটনা মানে পাই থাকোঁ। আৰু আপোনালোকে প্লিজ এইবোৰ নকৰিব। ফাঁচি লৈ মৰি যোৱাটোতকৈ মানে কষ্টদায়ক বস্তু নাই। আপোনালোকে লাগিলে যিমানে সৰু ডাঙৰ কাজিয়া হওক, আপোনালোকে এনেকুৱা মানে ফাঁচি লগোৱা কামটো কেতিয়াও নকৰিব। জিন্দগীত বাচি থাকোঁতে এনেকুৱা নকৰিব। চ' আজিৰ ভিডিঅ' মোৰ ইমানতে সামৰিছোঁ। চ' ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব।